হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। আৰু আজি বতৰটো চাওক কি ধুনীয়া, একদম ৰ'দ ওলাইছে। মনটো খুবেই ভাল লাগি গৈছে দেই আজি ৰ'দটো দেখি। আৰু এইফালে মই আৰু ককা অকণমান ৰ'দ লৈছোঁ, বৰষুণ দি থকাৰ কাৰণে ঠাণ্ডা লাগি আছিল। আৰু এইফালে মৰ্ণিং ব্ৰেকফাষ্ট আহি গৈছে এয়া। আৰু আপোনালোকে ভাবিছে চাগে ন মই ক'ত আছোঁ, গম পাই থাকিব ৰ'ব অলপ পাছত লাহে লাহে। এয়া মা আৰু দেউতাক কিবা খুৱাই আছে মানে। আৰু এয়া পৰিৱেশ দেখি গম পাইছে ক'ত আছোঁ আমি। হস্পিটেলত আছোঁ। আমি আছোঁ এতিয়া বৰ্তমান ডিব্ৰুগড় নালিয়াপল্লী ৰেলৱে হস্পিটেল। এইফালে গাখীৰ দিছে, মৰ্ণিং ব্ৰেকফাষ্ট। আনফালে এয়া ব্ৰেড দিছে। দেউতাই ব্ৰেড নাখায় কাৰণে ময়ে খাই দিছোঁ আৰু গাখীৰ অকণমান লৈ। আৰু খাই বৈ ওলাই আহি অকণমান ভাবিছোঁ আপোনালোকক হস্পিটেলখনৰ পৰিৱেশটো দেখাওঁ। এয়া অকণমান মোৰ কাহ হৈ আছে, এতিয়া ভাল পাইছোঁ। আগৰ কেইদিন যে একদম মাত চাত ভাঙি অৱস্থাই নাইকিয়া হৈ গৈছিলে। এয়া চাওক পৰিৱেশ কি ধুনীয়া। আৰু মোৰ এযোৰ নতুন ব্লাউজ পৰহি ল'লোঁ, আগৰযোৰ ভাঙি থাকিলে। কেনেকুৱা লাগিছে বাৰু কমেণ্ট এটা কৰি জনাব দেই। পাৰ্পল কালাৰ হয়, কিন্তু আন্ধাৰত ব্লেক কালাৰ যেন লাগে, আকৌ বাহিৰত পাৰ্পল কালাৰ হয়। এতিয়া আমি বহি আছোঁ কেণ্টিনত। আৰু এইফালে আণ্টি আছে, আংকেল আছে। আণ্টিয়ে কিবা কথা পাতি আছে আৰু মৰমতে আণ্টিয়ে আমালৈ চাওকচোন কি আনিছে। ৰুটি লৈ আহিছে, কল লৈ আনিছে। আৰু এতিয়া আমি ফটাফট ৰুটি খাই লৈছোঁ দেই। আৰু এইফালে চাওকচোন ভাত লৈ আনিছে দুপৰীয়াৰ কাৰণে। ভাত চব্জি সকলো লৈ আনিছে মৰমতে। চাওক না, আমি হোটেলত কিনি খাওঁ বুলি তেওঁ ঘৰৰ পৰা বনাই আনি দিছে। আৰু এইফালে আমি ইভিনিং টাইমত খাই বৈ এনেদৰে মই, আইতা, ককাই কিবা যিটি কথা পাতি আছোঁ। আৰু দিনবোৰ এনেকৈ এদিন দুদিনকৈ পাৰ কৰিছোঁ। আৰু ককা আইতাই আগৰ দিনৰ তেওঁলোকৰ কথাবোৰ কৈ আছে আৰু মই শুনি আছোঁ তেওঁলোকৰ কথাবোৰ। ককা আইতাৰ লগত কথা পতাৰ পিছত এইফালে বা দুগৰাকী আহিলে, হাই দিছে, হাই। আৰু এইফালে ভণ্টি, আৰু তাইক মই সুধি আছিলোঁ তোমাৰ নামটো কি, তুমি কোন ক্লাছত পঢ়া বুলি। তাই ক্লাছ 5ত পঢ়ে। তাইৰ নামটো হ'ল পূজা সোণোৱাল। আৰু দেখিব চব কিমান কিউট হয়, আৰু কথাবোৰো ইমান ধুনীয়াকৈ কৈছে তাই। আৰু এইফালে আণ্টি বিহু গাবৰ কাৰণে ৰেডি হৈ হস্পিটেলত কিবা কাম এটা আছে বুলি আহিছিলে। তাৰপিছত মই ক'লোঁ যে আণ্টি আমি বোলো ইয়াত চব বেমাৰী মানুহবোৰে আছোঁ, আপুনি বোলো বিহু এপাকি গাই আমাৰ মনটো অকণমান ভাল লগাই দিয়ক বুলি এনেকৈ ৰিকুৱেষ্ট কৰাত, আৰু আণ্টিয়ে ধুনীয়াকৈ বিহু এপাকি গাই নাচি দেখালে আমাক। থেংক ইউ আণ্টি। আৰু আণ্টিকো চব কি ধুনীয়া লাগিছে, কিউট লাগিছে। এইফালে আংকলে ৰুটি খাই আছে, এইফালে এজন আংকল, চব ফেমিলি আৰু ন এতিয়া দাদা। বেয়া লগা নাই, ভালেই লাগিছে হয়নে? অঁ, চব আপুনিয়ে হৈ পৰিলোঁ ন। ঠিক আছে, খাওক দেই।